নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক লৈ আনিছোঁ যোৰহাট বাক্সুং ব্লকৰ কিনাৰত এখন ফিচাৰীলৈ। ইয়াত আজি মাছ ধৰি আছে। যিহেতু আজি উৰুকা, বহাগ বিহু আমাৰ আহি পালেই, মাত্ৰ এটা দিন আছে। কাইলৈ হ'ব আমাৰ গৰু বিহু, আৰু সেইকাৰণে এইসকল ব্যক্তিয়ে মাছ ধৰিছে। ময়ো আহিলোঁ ইয়ালৈ মাছ ধৰা চাবলৈ। চাই লাষ্টৰ বাৰহে পাইছোঁ। ইয়াত এতিয়া মাছ ধৰি আছে। আপোনাৰ মাছখিনি ধৰা চাই ভাল লাগিছে। বহুত ডাঙৰ এখন ফিচাৰী হয়। ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। মই মাছবিলাকৰ বহুত নাম নাজানোৱে, তথাপি কৈছোঁ ৰৌ, বাহু, মিৰিকা, চুঙা ৰৌ, কুহি মাছ, এনেকৈ কৰি বহুত ধৰণৰ মাছ আছে। মই বহুতখিনি মাছৰ নাম নাজানো, তথাপি আপোনালোকক দেখুৱাইছোঁ। এতিয়া পাৰলৈ নিছে জালখন। লাহে লাহে এখন ফাঁচি জাল হয়। লাহে লাহে বিলখনৰ পাৰলৈ নিছে। আমি দেখিবলৈ পাম এতিয়া কি কি মাছনো এওঁলোকে ধৰিছে। আপোনালোকেও চাই থাককচোন কি কি মাছ ধৰিছে। এয়া আহি আছে, এজনে মোনাটোত ভৰাই গৈ আছে মাছবিলাক। এয়া আমি দেখিছোঁ মাছবিলাক দেখিব, চাব দেই। এয়া মাছবিলাকে খলখলাই আছে পানীত। এনেকৈ মাছবিলাকে খলখলাই থাকিলে বৰ ভাল লাগে, মনটো ভাল লাগে। খাবলৈ পাওঁ বা নাপাওঁ, বা খাওঁ বা নাখাওঁ সেইটো কথা নহয়। মাছে এনেকৈ পানীত খলখলাই থাকিলে বা খেলি থাকিলে সঁচাকৈ মনটো বহুত ভাল লাগে। মই ভিডিঅ' বনোৱা বেছি দিন হোৱা নাই। মোৰ যদি ভিডিঅ'বিলাক আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু মই নতুনকৈ ভিডিঅ' কৰিছোঁ, আপোনালোকে বাৰু বহুতখিনিয়ে মোক চিনি নাপায় যদিও বহুতখিনি মৰম দিছে। সেইফালৰ পৰা মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ভিডিঅ' বনাবলৈ শিকি আছোঁ, বৰ ভাল হোৱা নাই ভিডিঅ'বিলাক, তথাপিও আপোনালোকৰ মৰম চেনেহ পাই আছোঁ। আগলৈও পাই থাকিম বুলি আশা কৰিছোঁ। এয়া মাছ ধৰি আছে। মই এতিয়া আপোনালোকক দেখাম কিমানজনীনো এতিয়া ধৰিলে। আগৰ মাছখিনি বেলেগ এটাক আকৌ সৰু পুখুৰী এটাত জীয়াই থৈছে। যিহেতু কাইলৈ বিহু আহি পালেহিয়ে, আমি সকলো মাছ খাব লাগিব। মাছ খোৱা এটা আমাৰ অসমীয়া সমাজৰ পৰম্পৰা। এয়া ধৰি আছে মাছ এইজনে। বহুতখিনি মাছ জালখনৰ পৰা ওলায়ো গ'ল, তথাপি এওঁলোকে আগতে বহুতখিনি ধৰিলে। মই দেখি নাপালোঁহি, কাৰণ মোৰ ঘৰটো ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰত আছে। এয়া চাওকচোন মাছখিনি, চাব দেই মাছখিনি। এয়া চাওক কেনেকৈ জীয়াই মাছ একদম মানে নাচি আছে। নাচি থকা দেখিলে ভাল লাগে মনটো, নহয় জানো? আপোনালোকে দেখিছে নহয় মাছখিনি, বহুত ভাল লাগিছে। এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনালোঁ। মই নিজেও ভাল পাওঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল পায়, আপোনালোকে এনেদৰে মৰম দি থাকিব। মই আজি ঘৰলৈ দুজনীমান নিম বুলি ভাবিছোঁ আৰু ইয়াৰ পৰা। ধন্যবাদ।